নিৰ্বাচনী প্ৰচাৰ অভিযানৰ কাম এতিয়া মাত্ৰ সন্মুখত 2 দিনহে আছে। ইয়াৰ পাছত বন্ধ হৈ যাব। যিমানখিনি আমি নিৰ্বাচনী প্ৰচাৰ অভিযানৰ নামত মিটিং পাতিছোঁ, বিভিন্ন জায়গাত ঘূৰি ঘূৰি সব জাতি জনগোষ্ঠীৰ মাজত সোমাই যেটো দেখা পালোঁ যে সকলো জাতি সকলো জনগোষ্ঠীৰ সকলো অঞ্চলৰ ৰাইজৰ সঁহাৰি বিপিএফ দলক জিকাবৰ কাৰণে তেওঁলোকে স্বতঃস্ফূৰ্তভাৱে সহায় কৰিবলৈ আগবাঢ়ি অহাটো আমি দেখিবলৈ পাইছোঁ। আজি জলেশ্ৰী গাঁৱত আমাৰ সান্থালী আমাৰ ৰাভা ভাই ককাইসকল ইয়াত বসবাস কৰে আৰু বড়োসকলেও আছে। তেখেতসকলেও স্পষ্টভাৱে মানে ইতিবাচক তেওঁলোকৰ যোগাত্মক এটা সঁহাৰি আমাৰ আগত তেওঁলোকে প্ৰদৰ্শন কৰিছে। তেওঁলোকে কথা দিছে যে 9 তাৰিখৰ নিৰ্বাচনত আমি বিপিএফ চৰকাৰকে ভোট দিম, কিয়নো বিপিএফ চৰকাৰেহে আমাৰ বৰ্তমান যেহেতু বিটিচিৰ পৰা সা সুবিধাখিনি ৰাইজক দিব পাৰিব আৰু বেলেগ দলবিলাকে নোৱাৰে। কংগ্ৰেছেও নোৱাৰে, ইউপিপিএলেও নোৱাৰে, কিয়নো তেওঁলোকে চৰকাৰত নাই। বিপদে আপদে যিকোনো দুৰ্যোগ সংকট হলে বিটিচি চৰকাৰেহে আমাক চাব। গতিকে বিটিচি চৰকাৰ যোনে চলাইছে সেই বিটিচি চৰকাৰ চলোৱা দল নাহেল পাৰ্টি, যেটো কোৱা হয় নাঙল পাৰ্টি, এই নাঙল পাৰ্টিকে ভোট দিয়াটো আমাৰ সবৰ কাৰণে মংগল হ'ব বুলি এই অঞ্চলৰ ৰাইজে ভাবিছে। এতিয়া বিপিএফ দলৰ লগত যেহেতু এনডিএ দল হিচাপে মানে বিজেপিও আছে, ইউপিত মানে কি কয় এজিপিও আছে, যিমানবোৰ বিজেপিৰ ভোটাৰ আছে আমাৰ এই কচুগাঁও অঞ্চল বা দতমা সমষ্টিৰ অধীনত তেখেতসকলেতো এক ধাৰছে বিজেপিৰ কৰ্মকৰ্তাসকলে ছাপৰ্টাৰসকলে আমাৰ বিপিএফৰ যেটো চিম্বল আমাৰ নাঙল ছবিতে ভোটটো মাৰি পেলাই ইলেকশ্যনত আমাক জিকাব বুলি ইতিমধ্যে তেখেতসকলেও মানে হেৰি কৰিছে, মানে কি কয় সিদ্ধান্ত লৈছে। আৰু এই অঞ্চলত বসবাস কৰা সান্থালী হওক, ৰাভাই হওক, বড়োই হওক, যিমান জাতি জনগোষ্ঠী আছে উন্নয়নৰ স্বাৰ্থত, সুযোগ সুবিধা পোৱাৰ স্বাৰ্থত, অৰুণোদয় পোৱাৰ স্বাৰ্থত, মহিলা উদ্যমিতা পোৱাৰ স্বাৰ্থত, আমাৰ যেটো মাটিৰ পাট্টা পোৱাৰ স্বাৰ্থত, যিখিনি ঘৰ বাৰী পাব লাগে, ৰেচন কাৰ্ড পাব লাগে, এইখিনি পোৱাৰ আশা লৈ পেলাই এইবিলাকৰ স্বাৰ্থতে আমাৰ এই অঞ্চলৰ ৰাইজেও মোকে বিপুলভাৱে ভোট দি পেলাই জিকাই দিব। এই এটা ৰাইজৰ সিদ্ধান্ত আজি আমি ইয়াত মিটিং কৰি দেখা পাইছোঁ। 15টা সিটত 15টাও আমাৰ এনডিএৰ কেণ্ডিডেট বিলাকে জিকিব। 15টাৰ ভিতৰত 11টা বিপিএফৰ আছে আৰু 4টা বিজেপি দলৰ আছে। আমি একেলগে কাম কৰি আছো। ইউপিপিএল দলৰ বিৰুদ্ধে বা কংগ্ৰেছ দলৰ বিৰুদ্ধে বা অন্যান্য দলৰ বিৰুদ্ধে আমাৰ এনডিএৰ যিবিলাক মনোনীত পাৰ্টি এজিপি, বিজেপি, বিপিএফ যৌথভাৱে কাম কৰি আছে। আমি জিকি যাম, বেলেগবিলাকে চব মানে পৰি যাব, বাগৰি পৰিব, এওঁলোকে হাৰি যাব।